অলপ দুখজনক কথা যে বহুতজন মোৰ দেন 500 চোৰাং চিকাৰী সাৰেণ্ডাৰ কৰিছিলে যোৱা বছৰত যোৱা 2টা বছৰত আৰু তাৰ পিছত আমি ভাবি লৈছিলো যে চোৰাং চিকাৰী আৰু নাই কিন্তু মানাজত যেটো এজন দুজন আৰু চোৰাং চিকাৰী কথা আহিছে এটো আমাক সকলোকে দুখিত কৰিছে কিন্তু মই যোৱা পৰহিও মানাসলৈ গৈছো আৰু ডাইৰেক্টৰৰ লগত কথা পাতিছো যে সম্পূৰ্ণ ভাবে যাতে এই চোৰাং চিকাৰী বিলাকক অলৰেডি এৰেষ্ট কৰা হৈছে আৰু তাত যিমানখিনি চোৰাং চিকাৰীৰ যেটো ক্লু আছে বা তেনেকুৱা লিংক আছে এটো উলাই পেলাই তেখেত সকলক মানে শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা লবলৈ আমি প্ৰস্তুতি চলাই আছো না হেতু কয়ে মানে বহুত সময়ত কয় আৰু কিতাবা এটা দুটা নহয় তেনেকা কাহিনীবিলাক আগত হৈও গৈছে কিন্তু সেই কাৰণে আমাৰ তৰফৰ পৰা আমি পুৰা সজাগ আছো আমাৰ ইএম ডাঙৰীয়াও যাব মানাসলৈ গৈছে আগতে যে ইটো যাহাতে পুনৰ চোৰাং চিকাৰী আমাৰ মাজলৈ আহিব নোৱাৰে ইয়াৰ কাৰণে আমি যথেষ্ট ষ্ট্ৰং ভাবে আমি অবজাৰভেশনত ৰাখিছো অলপ দুখজনক কথা যে বহুতজন মোৰ দেন 500 চোৰাং চিকাৰী সাৰেণ্ডাৰ কৰিছিলে যোৱা বছৰত যোৱা 2টা বছৰত আৰু তাৰ পিছত আমি ভাবি লৈছিলো যে চোৰাং চিকাৰী আৰু নাই কিন্তু মানাজত যেটো এজন দুজন আৰু চোৰাং চিকাৰী কথা আহিছে এটো আমাক সকলোকে দুখিত কৰিছে কিন্তু মই যোৱা পৰহিও মানাসলৈ গৈছো আৰু ডাইৰেক্টৰৰ লগত কথা পাতিছো যে সম্পূৰ্ণ ভাবে যাতে এই চোৰাং চিকাৰী বিলাকক অলৰেডি এৰেষ্ট কৰা হৈছে আৰু তাত যিমানখিনি চোৰাং চিকাৰীৰ যেটো ক্লু আছে বা তেনেকুৱা লিংক আছে এটো উলাই পেলাই তেখেত সকলক মানে শাস্তি দিয়াৰ কাৰণে ব্যৱস্থা লবলৈ আমি প্ৰস্তুতি চলাই আছো না হেতু কয়ে মানে বহুত সময়ত কয় আৰু কিতাবা এটা দুটা নহয় তেনেকা কাহিনীবিলাক আগত হৈও গৈছে কিন্তু সেই কাৰণে আমাৰ তৰফৰ পৰা আমি পুৰা সজাগ আছো আমাৰ ইএম ডাঙৰীয়াও যাব মানাসলৈ গৈছে আগতে যে ইটো যাহাতে পুনৰ চোৰাং চিকাৰী আমাৰ মাজলৈ আহিব নোৱাৰে ইয়াৰ কাৰণে আমি যথেষ্ট ষ্ট্ৰং ভাবে আমি অবজাৰভেশনত ৰাখিছো